ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। মোৰ ৰাতিপুৱাই কাম বন কৰি মেলি হৈ গ'ল, গা পা ধুলোঁ। গা পা ধোৱাৰ পিছত মই এতিয়া ভাত বনাবলৈ যাম। মই ভাবিলোঁ আজি মাছৰ কণীৰ ৰেচিপি এটা দিম বুলি ভাবিলোঁ। চিম্পুলকৈ বনাম, তাকে আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব। আৰু বনোৱাৰ পিছত ভাত পানী খাই বৈ আকৌ মোৰ ওলাই যোৱা কথা আছে অকণমান পাছবেলা। আমাৰ নতুন ঘৰখনলৈ যাম, ঘৰলৈ যাম, ঘৰখন দেখুৱামগৈ আপোনালোকক। তাৰ লগতে মোৰ হাজবেণ্ডৰ ভনীয়েকৰ ঘৰলৈ যাম। মোৰ থ্ৰেডিং কৰিবলগীয়া হৈ আছে, মোৰ তাত গৈ মই থ্ৰেডিং কৰিম, তাত গৈ আপোনালোকক চিনাকি কৰি দিম। আকৌ বনাবৰ সময়ত আপোনালোকক লগ পাম। মই এই কণীখিনি এতিয়া অকণমান গৰম পানীত বইল কৰি লৈছোঁ। তাৰপৰা কেনেকৈ বনাওঁ আপোনালোকক মই দেখুৱাই। মই ডিমখিনি বইল কৰি লোৱাৰ পাছত এনেকৈ সৰু সৰু কাটি ল'লোঁ, পিচ পিচ কৰি পেলাই। তাৰপিছতে এইফালে বিলাহী 2টা কাটি লৈছোঁ, পিঁয়াজ ডাঙৰ ডাঙৰ 2টা লৈছোঁ, নহৰু অকণমান লৈছোঁ, আদা জলকীয়া এটা লৈছোঁ। কাটি লোৱা এই বিলাহী, পিঁয়াজ, আদা, নহৰু কেইফুটামান লৈছোঁ, জলকীয়া এটা লৈছোঁ। জলকীয়াটো খুব জ্বলাৰ কাৰণে মই এটাই লৈছোঁ। এইখিনি গোটেইখিনি মই এতিয়া মিক্সি জাৰত পেষ্ট বনাই ল'ম। তাৰপৰা আলু 2টা বইল কৰিছোঁ। এইখিনি পেষ্ট বনাই ল'ম। তাৰপৰা আলু 2টা বইল কৰি লৈছোঁ, আলু 2টা উলিয়াই ল'ম। তাৰপৰা আপোনালোকক মই দেখুৱাই এইখিনি পেষ্ট বনাই ল'লোঁ ধুনীয়াকৈ। তাৰপৰা বইল কৰি লোৱা আলু গুটিকেইটাও মই এনেকৈ উলিয়াই লৈছোঁ। ওলোৱাৰ পিছত এতিয়া যিখিনি মই বইল কৰি থৈছিলোঁ কণীখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম এপিচ এপিচকৈ। কণীখিনি ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ। তাৰপিছতে এতিয়া যিখিনি তেল আছে তাতে মই বনাই থোৱা পেষ্টখিনি ঢালি দিম। তাৰপৰা এই হালধি দিছোঁ, তাৰপৰা অকণমান জিৰা ধনিয়া অকণমান দি দিম। দিয়াৰ পিছত ধুনীয়াকৈ পেষ্টখিনি মই ভাজি ল'ম। এনেকৈ ভাজি ভাজি লোৱাৰ পাছত যেতিয়া হ'ব তাৰ পিছত মই আলুখিনি দি দিম। মই বইল কৰা আলুখিনি এনেকৈ দি লৈ পেলাই আলুখিনি মই অকণমান ভাঙি দিম। তাৰপৰা আলুকণ অকণমান মছলাৰ লগত ধুনীয়াকৈ হ'বলৈ দিম। এনেকৈ ধুনীয়াকৈ ভাজি ভাজি লোৱাৰ পাছত মই গৰম পানী কৰি থৈছোঁ, এইখিনি ধুনীয়াকৈ হৈছেগৈ। মই ধুনীয়াকৈ ভাজি আছোঁ। তাৰপিছতে এতিয়া এইখিনি হৈগৈ, এতিয়া মই কণীখিনিৰ ওপৰত ঢালি দিব পাৰিম। তাৰপৰা এয়া মই কণীকেইডোখৰ ধুনীয়াকৈ দি দিলোঁ। ইয়াৰ পিছত আমাৰ যিখিনি গৰম পানী কৰি থৈছিলোঁ সেই গৰম পানীখিনি মই ইয়াৰ ওপৰত ধুনীয়াকৈ ঢালি দিলোঁ। পানী মই সৰহকৈ দি দিছোঁ, কাৰণ উতলি যেতিয়া সিজিব লাগিব, কণীখিনি হয়তো ফ্ৰাই কৰোঁতে ভিতৰত নিসিজিবও পাৰে। সেইটো কাৰণে মই ধুনীয়াকৈ পানী সৰহকৈ দি এতিয়া উতলাম। মাছৰ কণীৰ তৰকাৰীখন হৈ গ'ল। আপোনালোকো বনাই খাবচোন, খুব ধুনীয়া লাগে খাবলৈ। এয়া হৈ গ'ল, মই এতিয়া বন্ধ কৰি দিম গেছটো। এতিয়া আমি ভাত খাওঁ। আপোনালোকেও ভাত পানী খাই অলপ দেৰি পাছত লগ পাই আছোঁ। খাই বৈ এয়া আমাৰ নতুন ঘৰলৈ যাবলৈ লৈছোঁ। আপোনালোককো দেখুৱাম আমাৰ নতুন ঘৰখন। যাওঁ। গেটখন মাৰি লৈছোঁ। বতৰটো ভাল নহয়, বৰষুণ দি আছে, গাড়ীতে যাওঁ।
এই আমাৰ ঘৰ পালোহি এই বনাই আছে যে এতিয়া ভিতৰলৈ সোমাই যাম এইখন চাগে বান্দা হ'ব দেই এইটো ভাইটি ৰুম হ'ব হয়নে ভাইটি ৰুম হ'ব খেতি নকৰে আকৌ মানুহে মাটি কিনি থৈছে ঘৰ বনাবলৈ পাছত চাগে খুব ধুনীয়া হ'ব আকৌ মাৰ ৰৈ আছে দেই যেনে আমাক খুৰী ছোৱালী মা লগত আহিছে এয়া ঘৰৰ পৰা ওলাই পেলাই ভণ্টিজনী ঘৰলৈ যাবলৈ লৈছোঁ এতিয়া খোজকাঢ়িয়ে যাম অকণমান ৰাস্তাটো বেছি দূৰ নহয় গৈ আছোঁ অকণমান গৈয়ে পায়গৈ আৰু ঘৰ পালোহি পায়ে ভিতৰলৈ সোমাই গৈছোঁ ভিতৰলৈ যোৱাই নাই কেমেৰাটোহে অন কৰি লৈছোঁ প্ৰথমে মণিবোৰ ধুনীয়াকৈ কৰি লয় ন
এইবোৰ ফুলনি এতিয়া আমি সিহঁতৰ ঘৰলৈ আহিলোঁ আহি পেলাই এয়া ভিতৰতে বহি আছোঁ এই চাওঁচোন তই বোলা এইজনী আমাৰ ভনীৰ ডাঙৰজনী ছোৱালী দেই এইজনী হাই দাদি দে আকৌ তোৰ নামটো কৈ দে ধুনীয়াকৈ অঁ এইজনী ডাঙৰজনী ছোৱালী তাৰপিছতে সৰুজনী আছে দেখুৱাই আছোঁ ৰ'ব এইজনী আমাৰ অকণমানিজনী দেই এইজনী সৰুজনী এই আমাৰ মায়ে লৈ আছে এইজনী দেই মোৰ নন্দা নমস্কাৰ তাই চাহ বনাবলৈ লৈছে মই এতিয়া চাহ বনাইছোঁ অঁ পাছত আকৌ ভালকৈ কথা পতাই দিম দেই তাই চাহ বনাই লওঁ আমি চাহ খাবলৈ লৈছোঁ দেই ভনীয়ে ঢেৰ বনালে কিবা কিনি অঁ এয়া চাহ খোৱা দেই এয়া পকৰি বনাইছোঁ এয়া বিস্কুট মিঠাই আৰু এয়া পাপৰ তাৰপৰা এয়া ডিমৰ আমলেট আৰু সেয়া চাহ আৰু এয়া ব্ৰেডৰ পৰা ডিম দি বনাইছোঁ এই ঢেৰ জানে যদি বনাবলৈ এই খানা বনোৱাত এক্সপাৰ্ট এয়া ভনীয়ে থ্ৰেডিং কৰিবলৈ লৈছে তাই পাৰ্লাৰ কাম জানে তাইৰ পাৰ্লাৰ এখনো আছে দেই সংগীতা পাৰ্লাৰ বুলি এই আমাক থ্ৰেডিং কৰিব তাৰপিছতে মই কৰিম বৈশ্যতে এইফালে অকণ চাওক এয়া ভণ্টিৰ হাজবেণ্ড দেই এয়া চাহ খাই আছে এই আমি আমাৰ থ্ৰেডিং কৰা হৈ গ'ল এইফালে মায়ে কৰিলে ধুনীয়াকৈ কৰি দিছে তাই তাৰপৰা এতিয়া আমি যাবলৈ লৈছোঁ এতিয়া আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো মই ইমানতে সামৰিছোঁ লাইক এটা কৰিবলৈ নাপাহৰিব যদি ভাল লাগিলে তলত কমেণ্ট কৰি জনাব বাই বাই